এই ঘৰ ক'ত আছিলে হা চেনগাঁৱত কি চেনগাঁও সেইটো ক'ত চেনগাঁও হা আগে ক'ৰ আগে সেইটো ক'ত আছে চেনগাঁও এখন তই আহিছ ক'ৰপৰা তই ক'ৰ পৰা আহিছ কোনে আনিছিলে তোক মায়ে মায়ে ক'লৈ গ'ল মা নাজানো তই উঠচোন তই পুলিচ মাতত নেকি পুলিচ মাতত নেকি তই চোৰ বা তই চোৰ কৰিবলৈ আহিছ নেকি ইয়াত ক'ৰ মাজনী ক'ত আছে হা ক'ত তোৰ ঘৰ ক'ত তোৰ ঘৰ তোৰ একেবাৰে অৰিজিনেল ঘৰ ক'ত ভালকৈ স্পষ্ট কচোন তই হা হা কি চানগন সেইটো কেলা তই ইয়াৰ কেনেকৈ পালেহি তই তই কি মানুহ তই মুছলিম মানুহ নি হিন্দু মানুহ এইটো ইয়াত ৰাস্তা হেৰালে নি বাৰু ৰাস্তা হেৰালে নেকি তই চুৰ কৰিবলৈ অহা নাই তই ইয়াত চুৰ কৰিবলৈ অহা নাই এই কথা ধুনীয়াকৈ স্পষ্ট হৈছেচোন চুৰ কৰিবলৈ অহা নাই বুলি ভাত খালি কোনে দিলে ভাত মায়ে দিছে মায়ে ইয়াত নাই আছোন বাৰু হা হা মায়ে আনিছে মা ক'লৈ গ'ল তোৰ মা আনিছে যদি ঘৰ ক'ত আছে তোৰ হাটগাঁৱত ক'ত আছে এখন মৰিগাঁও হাটগাঁৱত থাকে হাটগাঁৱটো ক'ত আছে কোনটো ডিষ্ট্ৰিক্ট ডিষ্ট্ৰিক্ট কোনটো এই দোকানটো মোৰ দোকান না মই কি কৰিম তই কেলৈ শুই আছো ইয়াত নহ'লে তই যদি মৰি থাক তেতিয়া মই পুলিচলৈ ফোন কৰিম তেতিয়া তোক